আওপা বাণীৰ খবৰ সদৌ অসম আদিবাসী মহিলা শক্তি তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত পূৰ্ণ পৰ্যায়ৰ দুমদুমা আঞ্চলিক সমিতি গঠন কৰা হয়। নৱনিৰ্বাচিত সভানেত্ৰী শ্ৰীমতী মানসী তাঁতী, সম্পাদিকা শ্ৰীমতী সুশীলা ওৰাং লগতে সমিতিৰ সমূহ বিষয়ববীয়াক আওপা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা থাকিল। উক্ত সভাত উপস্থিত থাকে সদৌ অসম আদিবাসী মহিলা শক্তি কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা শ্ৰীযুতা ৰশ্মি পৰ্জা নায়ক ডাঙৰীয়ানী, কোষাধ্যক্ষ শ্ৰীমতী স্বপ্না তাঁতী, লগতে আওপা তিনিচুকীয়া জিলা সমিতিৰ প্ৰচাৰ সম্পাদিকা ৰাণী সোণাৰ, সাংগঠনিক সম্পাদিকা শিল্পা মুণ্ডা, ক্ৰীড়া সম্পাদিকা ভুৱনী কিষাণ, সহ সাংস্কৃতিক সম্পাদিকা সুমতি পৰ্জা তথা আওপা সমূহ বিষয়ববীয়াৰ উপস্থিতিত উক্ত সমিতি গঠন কৰা হয়। নিউজ ডেস্ক আওপা বাণী। সকলোকে নমস্কাৰ আৰু জহাৰ জনাইছোঁ। সদৌ অসম আদিবাসী মহিলা শক্তি চমুকৈ আওপা দুমদুমা আঞ্চলিক সমিতি গঠন কৰা হ'ল। উক্ত সভাত মোক সভানেত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হ'ল। মই মোৰ দায়িত্বটো ভালদৰে কৰি যাবলৈ চেষ্টা কৰিম। বৃহৎ আদিবাসী জনগোষ্ঠীৰ হকে মাত মাতিবলৈ চেষ্টা কৰিম। জয় জহাৰ। জহাৰ। মোৰ নাম শ্ৰীমতী সুশীলা ওৰাং। সদৌ অসম আদিবাসী মহিলা শক্তি চমুকৈ আওপা আজি দুমদুমা আঞ্চলিক গঠন কৰা হ'ল আৰু সম্পাদিকা দায়িত্ব অৰ্পণ কৰা হ'ল। আদিবাসী মহিলা শক্তি চমুকৈ আওপা তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত আওপা দুমদুমা আঞ্চলিক সমিতি গঠন কৰা হ'ল। উক্ত সমিতিত সভানেত্ৰী হিচাপে অধিষ্ঠিত কৰা হ'ল শ্ৰীমতী মানসী তাঁতী আৰু সম্পাদিকা হিচাপে অধিষ্ঠিত কৰা হ'ল শ্ৰীমতী সুশীলা ওৰাং ভণ্টিক, আৰু লগতে আজি পূৰ্ণাংগ 31জনীয়া কটকটীয়া সমিতি গঠন কৰা হ'ল। উক্ত নৱনিৰ্বাচিত সমিতিটোক সদৌ অসম আদিবাসী মহিলা শক্তি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে অসমত বসবাস কৰা বৃহত্তৰ আদিবাসী জনগোষ্ঠী তথা নিৰ্যাতনত ভুক্তভোগী হোৱা মহিলাসকলৰ লগত মাৰ বান্ধি থিয় হ'ব বুলি আমি আশা কৰিছোঁ। লগতে আদিবাসী জনগোষ্ঠীৰ বিভিন্ন সমস্যা তথা আদিবাসী জনগোষ্ঠীৰ জন্মগত অধিকাৰ জাতি মাটি ভেটিৰ ওপৰতো এই নৱনিৰ্বাচিত সমিতিটো মাৰ বান্ধি থিয় হৈ মাত মাতি যাব বুলি আমি আশাবাদী। জয় অসম, জয় আদিবাসী, জয় আওপা। ধন্যবাদ।